Hello friends, welcome to my channel. আজি আমি পুৰীত থকা শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ বহুতো ৰহস্যময় কথাৰ বিষয়ে আলোচনা কৰিম। যদি আপুনি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো শেষলৈকে চাব। পুৰীত থকা জগন্নাথ মন্দিৰ হৈছে এক হিন্দু মন্দিৰ। ই ভগৱান জগন্নাথৰ নামৰ সমৰ্পিত আৰু এই মন্দিৰ উৰিষ্যা ৰাজ্যত আছে। জগন্নাথ শব্দৰ অৰ্থ হৈছে জগতৰ স্বামী আৰু এই মন্দিৰৰ বাৰ্ষিক ৰথ যাত্ৰা প্ৰসিদ্ধ। জগন্নাথ মন্দিৰ ভগৱান জগন্নাথ আৰু তেওঁৰ ডাঙৰ ভাতৃ বলভদ্ৰ আৰু ভাগিনী সুভদ্ৰাৰ নামত আছে। এতিয়া শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ ৰহস্যময় কথাসমূহৰ বিষয়ে আলোচনা কৰোঁ আহকচোন। এই মন্দিৰৰ ওপৰত থকা পতাকাখন সদায় বতাহৰ বিপৰীত দিশত উৰে। শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ শীৰ্ষত থকা সুদৰ্শন চক্ৰ আপুনি যদি পুৰীৰ যিকোনো ঠাইৰ পৰা চায় তেনেহলে সদায় আপোনাৰ সন্মুখতে দেখা পাব আৰু এই চক্ৰক নীলচক্ৰ বুলিও জনা যায় আৰু ই অষ্ট ধাতুৰে নিৰ্মিত। ভাৰতৰ প্ৰায় বিভিন্ন মন্দিৰত বিভিন্ন ধৰণৰ পক্ষী পৰা দেখা যায়, কিন্তু শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত আজিলৈকে এটাও পক্ষী পৰা দেখা যোৱা নাই। শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত প্ৰত্যেক 12 বছৰৰ মূৰে মূৰে মূৰ্তিবিলাকৰ নৱনিৰ্মাণ হয়। যদিও মূৰ্তি নৱনিৰ্মাণ হয়, ইয়াৰ আকৃতি আৰু ৰূপ কেতিয়াও সলনি নহয়। এই মূৰ্তিবোৰ কেৱল দৰ্শনাৰ্থীৰ বাবেহে ৰখা হৈছে, পূজা ইয়াত নকৰে। শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ পাকঘৰ সকলোতকৈ ডাঙৰ পাকঘৰ বুলি কোৱা হয়। ইয়াত 300 কৰ্মচাৰীয়ে প্ৰসাদ বনায় আৰু ইয়াত প্ৰায় 20 লাখ ভক্তই ভোজন গ্ৰহণ কৰিব পাৰে আৰু ইয়াত প্ৰসাদ বনোৱাৰ কাৰণে 7টা পাত্ৰ আছে। এই 7টা পাত্ৰৰ এটা পাত্ৰ আনটোৰ ওপৰত ৰখা হয় আৰু ইয়াত সকলোবোৰ প্ৰসাদ খৰিতে বনোৱা হয়। এই প্ৰক্ৰিয়াত সকলোতকৈ ওপৰত থকা পাত্ৰটোৰ প্ৰসাদ সোনকালে তৈয়াৰ হয়, অৰ্থাৎ সকলোতকৈ ওপৰত থকা পাত্ৰটোত প্ৰসাদ সোনকালে সিদ্ধ হয় আৰু তলত থকা পাত্ৰকেইটাত দেৰিকৈ সিদ্ধ হয়। এইটো বাৰু চমৎকাৰ নহয়নে? আজিলৈকে এইখিনিয়ে। যদি আপুনি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব।